সকলোকে আসাম টিপস ইউটিউব চেনেললৈ স্বাগতম জনাইছো। মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এখন নটিফিকেশন আহিছে, যেহেতু বৰ্তমান অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষা ক্ষেত্ৰৰ মাধ্যমেৰে তেওঁলোকৰ এটেন্ডেন্সসমূহ দিব লাগে। এই অৰ্ডাৰ কপিখনৰ মাধ্যমেৰে কোৱা হৈছে যে বিদ্যালয় প্ৰধানসকলৰ মোবাইল নম্বৰ আৰু এটা অল্টাৰনেট মোবাইল নম্বৰ প্ৰভাইড কৰিবলৈ দিছে, কিয়নো বহু সময়ত তেওঁলোকৰ ফালৰ পৰা বিদ্যালয়ৰ প্ৰধানসকলক তেওঁলোকৰ সঠিক নম্বৰ নোহোৱাৰ বাবে কন্টেক্ট কৰিব নোৱাৰে। সেই অসুবিধা দূৰ কৰিবৰ কাৰণে বিদ্যালয়ৰ প্ৰধানসকলৰ সঠিক মোবাইল নম্বৰ আৰু এটা অল্টাৰনেট মোবাইল নম্বৰ প্ৰভাইড কৰিবলৈ জনোৱা হৈছে। আৰু যিটো অপশ্যন 2 মে'ৰ পৰা শিক্ষা সেতু এপত আপোনালোকে দেখিবলৈ পাব, আৰু ইয়াৰ লাষ্ট ডেট হ'ব 7 মে' অৰ্থাৎ 7 তাৰিখ। যেতিয়া আপোনালোকে মোবাইল নম্বৰ প্ৰভাইড কৰিব, তাৰ পাছত উইদিন 7 মে'ৰ ভিতৰত আপোনালোকৰ যিসকল কনচাৰ্ণ CRCC আছে তেওঁলোকে আপোনালোকৰ বিদ্যালয়ত ভিজিট কৰিব আৰু তাৰ বাবে আপোনালোকক এখন চাৰ্টিফিকেটো প্ৰভাইড কৰিব। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকে কিদৰে শিক্ষা সেতু এপত বিদ্যালয়ৰ প্ৰধানসকলৰ মোবাইল নম্বৰ আৰু এটা অল্টাৰনেট কণ্টেক্ট নম্বৰ আপোনালোকে কেনেকৈ ইনক্লুড কৰিব। ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ আসাম টিপছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ